CM টিপুলে পইচা লাভ কৰিবলৈ হলে আপোনালোকে এখন গুগল ফৰ্ম ফিল কৰিব লাগিব। এই গুগল ফৰ্মখন ফিল কৰিবৰ বাবে আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক, ইমেইল আইডি আৰু মোবাইল নাম্বাৰৰ প্ৰয়োজন হ'ব। কোনসকল ব্যক্তিয়ে এই গুগল ফৰ্মখন ফিল কৰিব লাগিব? যিসকল ব্যক্তিয়ে CM টিপুলে 2.0 ৭৫,০০০ টকা লাভ কৰিলে আৰু যি থাকি আহিছিলে ২৫,০০০ টকা, সেই ২৫,০০০টো পাবৰ বাবে এই গুগল ফৰ্মখন ফিল কৰিব লাগিব। এই গুগল ফৰ্মখন ফিল কৰাৰ পাছত আপোনালোকৰ এটা ট্ৰেইনিং হ'ব। ট্ৰেইনিঙৰ বাবে এই গুগল ফৰ্মখন ফিল কৰিব লাগিব। তাৰ পাছত আপোনালোকে ২৫,০০০ টকাটো লাভ কৰিব। এই গুগল ফৰ্মখনত লিখা আছে জুলাইৰ পৰা আৰম্ভ হ'বলৈ যোৱা CM টিপুলে 2.0 হিতাধিকাৰীসকলে প্ৰশিক্ষণত যোগদান কৰিবৰ বাবে তলত দিয়া তথ্যসমূহ পূৰণ কৰাটো বাধ্যতামূলক। এই ফৰ্মখন আপোনালোকে ক'ত পাব? মই আপোনালোকক শিকাই দিম এই ফৰ্মখন কিদৰে পূৰাব লাগিব আৰু ক'ত পাব প্ৰথমতে আপোনালোকক মই বুজাই দিছো। এই ফৰ্মখন আপোনালোকৰ নিজা সমষ্টিৰ ফালৰ পৰা আহিছে। আপোনালোকৰ নিজা সমষ্টিয়ে আপোনালোকৰ গ্ৰুপত পঠিয়াই দিব। আপোনালোকে যদি গ্ৰুপত জইন হৈ আছে তেন্তে আপোনালোকে গ্ৰুপত পাই যাব। যিসকল ব্যক্তিয়ে এই ফৰ্মখন পূৰালে তেওঁলোকেও ভিডিঅ'টো চাব, যেটো শুদ্ধকে পূৰাইছে নে নাই গম পাব। আৰু যিসকল ব্যক্তিয়ে এতিয়ালৈকে কথাটো গম পোৱা নাই বা ফৰ্মখন পূৰোৱা নাই, এইটো ভিডিঅ' চাই পেলাই ধুনীয়াকৈ পূৰাব লাগিব। যিহেতু ইয়াতে ARN নাম্বাৰ এটা প্ৰয়োজন হ'ব, এপ্লিকেশ্যন ৰেফাৰেন্স নং। এইটো বহুতে নাজানে ক'ত পাব কি কথা, সকলোখিনি কথা আপোনালোকক মই ধুনীয়াকৈ শিকাই দিম। যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাইছে তেন্তে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। CM টিপুলে 3.0 আহিব। ৫০,০০০ যুৱক যুৱতীক এইবাৰ ১ লাখ টকাকৈ দিয়া হ'ব। ইয়াৰে অনলাইন কেনেকৈ কৰা হয় আপোনালোকক মই আপডেটসমূহ দি থাকিম, সেইবাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিহেতু CM টিপুলে 1 আৰু CM টিপুলে 2ৰ মই ভিডিঅ' বনাই আহিছোঁ আৰু কাষ্টমাৰক অনলাইন দোকানত মই কৰি আহিছোঁ, সকলোৱে পাবলৈ সক্ষম হৈছে। আপোনালোককো মই ফ্ৰীকৈ শিকাই দিম কিদৰে আপোনালোকে ফৰ্মসমূহ ফিল কৰিব লাগে, অনলাইন কৰিব লাগে, প্ৰজেক্ট ৰিপৰ্টসমূহ বনাব লাগে। ঠিক আছে, প্ৰথমতে আপোনালোকে স্ক্ৰীনত চাওক এই ফৰ্মখন আপোনালোকে কিদৰে ফিল কৰিব। ইয়াতে লিখা আছে CM টিপুলে 2.0 EDP ট্ৰেইনিং বোকাঘাট LAC। এখন বোকাঘাট LACৰ পৰা ওলাইছে। আপোনালোকৰ ফৰ্মখন বেলেগ হ'ব। সেই ফৰ্মখন আপোনালোকৰ নিজৰ LACৰ পৰা ওলাব, নিজৰ সমষ্টিৰ পৰা ওলাব। ঠিক আছে, আপোনালোকে সেইখন কেনেবাকৈ কালেক্ট কৰি ল'ব। ঠিক আছে, যদি গ্ৰুপত জইন হৈছে তেন্তে গ্ৰুপত আপোনালোকে পাই যাব। আৰু কোনে কোনে ফৰ্মখন ইতিমধ্যে পূৰালে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো বনোৱা অকণমান পলম হৈছে, একো নাই বাৰু। যিসকলে পূৰালে ভাল কথা, ২৫,০০০টো আপোনালোকে অতি শীঘ্ৰে পাব। তাৰ আগতে এটা ট্ৰেইনিং হ'ব। ঠিক আছে, ইয়াতে কৈছে ইমেইল আইডি, আপোনাৰ ইমেইল আইডিটো ইয়াতে দি দিব। তাৰ পাছত কৈছে নেম অফ বেনিফিচিয়াৰী, হিতাধিকাৰীৰ নাম, মানে আপোনাৰ নামটো আপুনি দিব লাগিব। তাৰ পাছত কৈছে এপ্লিকেশ্যন ৰেফাৰেন্স নং ARN নং। যেতিয়া আপোনালোকে CM টিপুলে পৰ্টেলত আপোনালোকে লগ ইন কৰিব, লগ ইন কৰাৰ পাছত আপোনালোকে ইয়াতে দেখিব পাৰিব এপ্লিকেশ্যন ৰেফাৰেন্স নাম্বাৰ CM টিপুলে /APPL/2025 তেনেকৈ থাকিব। আৰু আপোনালোকে যদি ইয়াতে যদি একশ্যনত গৈ পেলাই গ্ৰীণ কালাৰ ডাউনলোড লিখা আছে, তাত যদি আপোনালোকে ডাউনলোড কৰে আপোনালোকে দেখা পাই যাব। ঠিক আছে, সেইটো হৈছে এপ্লিকেশ্যন ৰেফাৰেন্স নাম্বাৰ, শ্বৰ্ট ফৰ্মত ARN বুলি কোৱা হয়। ঠিক আছে, তাৰ পাছত কৈছে ইজ দি আধাৰ লিংক টু দি প্ৰভাইড কণ্টেক্ট নাম্বাৰ, আপোনাৰ আধাৰটো যোগাযোগৰ নম্বৰৰ সৈতে লিংক হৈ আছে নে নাই। যদি হৈ আছে তেন্তে আপোনালোকে ইয়াতে য়েছ কৰিব লাগিব, যদি নাই হোৱা তেন্তে আপোনালোকে নো কৰিব লাগিব। তাৰ পাছত কৈছে আধাৰ নাম্বাৰ, আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে দি দিব। ৫ নম্বৰতে কৈছে আধাৰ লিংক মোবাইল নাম্বাৰ, আপোনালোকৰ যিটো আধাৰ লিংক মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো ইয়াতে দি দিব। তাৰ পাছত কৈছে ৭ নম্বৰতে ইমেইল আইডি, আপোনালোকৰ ইমেইল আইডিটো দি দিব। তাৰ পাছত কৈছে পেন নাম্বাৰ, মানে পান কাৰ্ডৰ নাম্বাৰটো ইয়াতে দিব। তাৰ পাছত ৯ নম্বৰতে কৈছে বেংক একাউণ্ট, আপোনালোকৰ বেংক একাউণ্টৰ নাম্বাৰটো দিব। ১০ নম্বৰতে কৈছে IFC কোড, আপোনালোকৰ IFC কোডটো দিব। তাৰ পাছত কৈছে ১১ নম্বৰটোত কৈছে এড্ৰেছ, আপোনালোকৰ এড্ৰেছটো দি দিব। ঠিক আছে, এইখন সকলোখিনি পূৰোৱাৰ পাছত আপোনালোকে এবাৰ চাই ল'ব। চোৱাৰ পাছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পাছত আপোনালোকৰ ছাবমিট হৈ যাব, এই বস্তুখিনি তেওঁলোকলৈ গুচি যাব। ঠিক আছে, আপোনালোকৰ নিজৰ সমষ্টিৰ গুগল ফৰ্মখন বেলেগ বেলেগ হ'ব পাৰে, আপোনালোকে সেই বস্তুটো ধ্যান ৰাখিব। ঠিক আছে, এইখন আমাৰ বোকাঘাট LAC হয়। মই যিহেতু ভিডিঅ'টো বনাই দিছোঁ যাতে আপোনালোকৰ অলপ হ'লেও হেল্প হয়। ঠিক আছে, যদিহে আপোনালোকে গম পোৱা নাছিলে বা অলৰেডি ফিল কৰিলে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো ভাল পালে আৰু CM টিপুলে ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। বাই বাই।